हेलो गाइस वेलकम टू माय चैनल। आज আছে আমাৰ নামঘৰত ভাওনা তাৰপিছত গৈ আছোঁ এতিয়া কৃষ্ণময় তাৰপিছত বলক গৈ পিনি দেখাম। हटा दीजिए, हटाए ना। এই আমার চিত্ত দেখি আপোনাৰ মনোভাৱটো কেনেকুৱা? আপোনাৰ মনোভাৱটো কেনেকুৱা জনাবচোন। আপোনাৰ আপুনি ভাও কি লৈছে? হা দাদা, হেল্ল' দাদা, আপুনি কি পাত লৈছে? অকণমানি আপুনি কি লৈছে? হেংডঙা। চিন্তা নকৰিবা মহাৰণে বিজয় মুকুট তুমি বিজয় মুকুট তুমি পিন্ধিবা নুবুজে মুদুখ পালো এই আমাৰ কটীয়া কৃষ্ণ ট্ৰেইন কৰিবলৈ বহিছে। এফালে ব্ৰহ্মা, এফালে আহি আমাৰ বান ৰজা এফালে এইফালে বান ৰজা সেনাপতি, এইটো সেনাপতি, এইটো চোৰাংচোৰা বাহিনী প্ৰধান, মই বলোৰাম। এফালে আহি এয়া মোৰ সাত্যকী, এফালে মোৰ নাতি, এইফালে গাত ছাল নথকা শিৱ, প্ৰীতম সত্য, অদন্য বাই মিষ্টেক, এইটো অনিৰুদ্ধ মোৰ পুত্ৰ মানে নাতি, আহি মোৰ ভতিজা অদন্য। বিষয়ববীয়া বা সমস্ত বিশেষকৈ নামঘৰীয়া বাপজন আপুনি য'তে আছে আমাক আপোনাক এই হৰি মন্দিৰৰ প্ৰয়োজন হৈছে, গতিকে আপুনি য'তে নাথাকক আমি ইয়াত উপস্থিত হ'বৰ কাৰণে আপোনাক আহ্বান জনাইছোঁ। কৃষ্ণ আৰু লগতে হৰি মন্দিৰত যিসকল বিষয়ববীয়া বাপসকল আছে তেখেতলোকক আমি হৰি মন্দিৰত উপস্থিত হ'বৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এইপিনে
কিবা লাগিলে কবি মই সৃষ্টি কৰি দিম ভাল লাগিছিল চাই দিলা আকৌ এই পোৱালি ধমকেইটা দেওঁ ধমকেইটা দেওঁ কিবা এটা হ'ব পটককৈ যা আহিবহে আৰু এনেকৈ দিয়ে চৌপলাই ৰেডি হৈ গ'ল আমি এতিয়া ভাওনা চামগৈ ব'লক ভাওনাখন ডেছক্ৰিপশ্যনত দি থোৱা আছে লিংকটো